নমস্কাৰ। আমি সৰুতেই পঢ়িছিলোঁ ভাৱ সম্প্ৰসাৰণ কৰা অসমীয়াত। আমাক ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছিলে। যেনে অচিন কাঠৰ থোৰা নলগামা, কথাত কটা যায় কথাত বতা পায়। মই মানুহৰ জীৱনত ঘটি থকা মানুহৰ জীৱনক লৈ খেলা কৰা কথাত কটা যায় কথাত বতা পায় অকণমান কিবা এটা ক'ব বিচাৰিছোঁ। আমাৰ মেইন কথা, আমি কথা কওঁতে সাৱধান হ'ব লাগিব। জ্যেষ্ঠ আৰু কনিষ্ঠজনৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব, কেনেকৈ কথা ক'ব লাগিব, আমি সেইটো ভালদৰে জানিব লাগিব। কি পৰিস্থিতিত, কি সময়ত, কেনেকৈ কথা ক'ব লাগে, প্ৰথম আমি সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। কাৰণ আজিকালি সমাজত দেখিছোঁ কথা কওঁতে কোনো ভাবি চিন্তি নাচায় আৰু আমাৰ মানৱ জীৱনত ইয়াৰ বহুত প্ৰভাৱ পৰা দেখা গৈছে। আমি যদি নিজেই কথাটো ভালদৰে ক'ব নোৱাৰোঁ, উঠি অহা প্ৰজন্ম সৰুখিনিক আমি কি শিকাম? আমাৰ ব্যৱহাৰেই আমাৰ পৰিচয়। আমি যদি কাৰোবাৰ লগত হোতা মাতেৰে চিঞৰি চিঞৰি কথা পাতোঁ, তেতিয়া জানো ভাল লাগিব? সেইকাৰণে কৈছোঁ, আমি যেতিয়া কনিষ্ঠ হৈ জ্যেষ্ঠজনৰ লগত কথা পাতিম, কথা কওঁতে আমি 100 বাৰ ভাবি চিন্তি চাব লাগিব। কোনটো ভুল কোনটো শুদ্ধ আমি নিজেই বিচাৰ কৰিব পাৰিব লাগিব। আজিকালি দেখিছোঁ কথা ক'বলেই ভয়। যিকোনো মানুহক যিকোনো কথা ক'ব নোৱাৰি। নিজৰ স্বাৰ্থ অবিহনে কোনেও কোনো কাম নকৰে জীৱনত। আমি যদি ইজনে সিজনক বুজি নাপাওঁ, আমাৰ মাজত যদি মৰম, চেনেহ আৰু আন্তৰিকতা নাথাকে, তেতিয়াহ'লে আমাৰ জীৱনত জীয়াই থকাৰ অধিকাৰ নাই। মই ক'ব বিচাৰিছোঁ, আমি সদায় নিজক সংশোধন কৰিব লাগিব। কি ভুল কি শুদ্ধ নিজেই বিচাৰ কৰিব লাগিব। আজিকালি সন্মান বোলা বস্তুটো একেবাৰে নাইকিয়াই হৈ গৈছে। এজন নগণ্য মানুহ হিচাপে মই ক'ব বিচাৰিছোঁ, আমি কোনো চিৰস্থায়ী নহয়। এদিন নহয় এদিন আমি এই সংসাৰ এৰি পেলাই যাবই লাগিব। গতিকে থকাকেইদিন সকলোৰে সৈতে হাঁহি ধেমালিৰে, মিলা প্ৰীতিৰে, আন্তৰিকতাৰে আমি জীয়াই থাকিব লাগে। আমাৰ জীৱনটো বহুত চুটি, আমাৰ জীৱনটো বহুত সুন্দৰ। গতিকে যিকেইদিন থাকোঁ সকলোৰে সৈতে মিলা প্ৰীতি, হাঁহি মাতি থাকিব লাগে। আমি যদি যিকোনো পৰিস্থিতিত যেতিয়া বাস্তৱ কথা এটা কৈ দিওঁ, তেতিয়া আমাৰ নিজৰে মনটো বেয়া লাগে। গতিকে
কথা কওঁতে সাৱধান। আপোনালোকে মোৰ কথাখিনি কেনেকুৱা পাইছে এপাক জনাবচোন। কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, মোৰ কোৱাত কিবা খেলি মেলি হ'ব পাৰে। যদি কিবা ভুল হৈছে আপোনালোকে মোক শুধৰাই দিব আৰু কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।